ৰবিন শৰ্মা, ৰাইটাৰ ৰবিন শৰ্মাৰ এখন কিতাপ আছে, কিতাপখনৰ নাম হৈছে হু উইল ক্ৰাই হুৱেন ইউ ডাই, তাৰমানে আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব, কিতাপখনৰ নাম। তাত এটা খুব সুন্দৰ কথা লিখা আছে যে আপোনাৰ কথনভংগী আৰু দেহভংগী মানুহৰ জীৱনত বহুত ডাঙৰ ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। মানে আপোনাৰ ৱে অফ কমিউনিকেশ্যন, আপুনি কেনেকৈ কথা পাতে, আপোনাৰ বডি লেংগুৱেজ কি হয়, তো ইয়াৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে যে আপুনি যাৰ আগত কথাখিনি কৈ আছে তেওঁ আপোনাৰ কথাখিনি কিমান আগ্ৰহেৰে ল'ব বা লৈছে, বা কিমান মনোযোগেৰে কথাখিনি শুনিব। ই নিৰ্ভৰ কৰিব আপুনি কি ধৰণে কথা কৈছে, আপোনাৰ বডি লেংগুৱেজ কেনেকুৱা হৈছে সেইখিনি সময়ত কৈ থকা সময়ত, বহুতখিনি ডিপেণ্ড কৰে। গতিকে আপুনি যি ধৰণে কথা পাতিব, আপোনাৰ কথা কোৱাৰ ধৰণ যেনেকুৱা হ'ব, আনৰ আপোনাৰ প্ৰতি সদ্ভাৱো তেনেকুৱা হ'ব, আপোনাৰ প্ৰতি আকৰ্ষণো তেনেকৈ বাঢ়িব বা কমিব। লগতে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট তাত কোৱা হৈছে, কেতিয়াবা দেখা যায় যে হাজবেণ্ডসকলে বা পতিসকলে, গিৰিয়েকসকলে বহুতখিনি কথা ঘৈণীয়েকৰ পৰা লুকুৱাই ৰাখে, ক'ব নিবিচাৰে। তেওঁলোকৰ কথাটো হৈছে এইটো, আৰু হয় প্ৰেক্টিকেল লাইফত আমি পাওঁ, কেতিয়াবা আমাৰ লগৰ ফ্ৰেণ্ডবিলাকৰো ক্ষেত্ৰত আমি দুই এজনৰ পৰা শুনো, দেট মাইকীক এইবিলাক কথা ক'ব নোৱাৰি দেই, এইবোৰ কথা আৰু মাইকীক কয় নে ঘৈণীয়েক, না এইবোৰ সম্ভৱে নহয়, এনে কথা শুনিব লাগিব, এনেই পেকপেকাই থাকিব, গতিকে নোকোৱাটোৱে ভাল। তো আচলতে এই কথাৰ সত্যতা নথকাও নহয়, যুক্তিযুক্ততা আছে, কিছুসংখ্যক নাৰী আছে তেনেকুৱা। অৱশ্যে সকলো নাৰীকে ইয়াত অন্তৰ্ভুক্ত কৰাটো উচিত নহ'ব, সকলো নাৰী জাতি একে নহয়, কিন্তু এইটো মোৰ ফালৰ পৰা মই অপিনিয়ন দিছোঁ। কিয়নো পৃথিৱীত বহু নাৰীৰ বহুতখিনি ৰোল থাকে নিজৰ গিৰিয়েকক ছাপৰ্ট কৰাৰ ক্ষেত্ৰত, বহুতখিনি ছাজেশ্যন আগবঢ়োৱাৰ ক্ষেত্ৰত। গতিকে গিৰিয়েক হিচাপে নিজৰ ঘৈণীয়েককে যদি সন্দেহ কৰে, নিজৰ পত্নী গৰাকীকে যদি সন্দেহৰ চকুৰে চায়, তেতিয়াহ'লে মানসিক শান্তি ক'ৰ পৰা আহিব? নিজে মানসিক অশান্তিত ভুগি থাকিবলগীয়া হয়। গতিকে যিমান পাৰে নিজৰ মনোভাৱবিলাক, সমস্যাবিলাক ক'বলৈ চেষ্টা কৰক নিজৰ পত্নীজনীৰ আগত, তো তেতিয়া তেওঁৰ আপোনাৰ প্ৰতি সদ্ভাৱ, বিশ্বাস জাগিব, আৰু লগতে আপোনাৰ মানসিক সমস্যাখিনি বহুতখিনি কমি আহিব, পাতল পাতল লাগিব। Hope you like the video. Thank you.